Sericulture আৰু ইয়াৰ কনভাৰ্জেন্স ইয়াৰ ওপৰত আজি আমাৰ বডোলেণ্ড ছেক্ৰেটাৰিয়েটৰ এছেম্বলিৰ অডিটৰিয়ামত 2 দিনীয়া কৰ্মশালা আৰম্ভ হৈছে আৰু ইয়াত ভাৰতৰ যিটো ছেৰিকালচাৰ ডাইৰেক্টৰ ডাঙৰীয়া ইয়াত আছে অসমৰ ছেৰিকালচাৰ ডাইৰেক্টৰ ইয়াত উপস্থিত আছে আমাৰ সকল আছে তো মূল কথাটো হৈছে যে বডোলেণ্ড অঞ্চলটো ভাৰতৰ ভিতৰতে ছেৰিকালচাৰ আৰু এই দুটাত এটা পজিশ্যন থকা এটা অঞ্চল আৰু এই অঞ্চলত আমি ছেৰিকালচাৰটো আৰু বহুত ডেভেলপ কৰিব পাৰোঁ কাৰণ আমাৰ লেণ্ডটো ভেৰি সুইটেবল ফৰ ছেৰিকালচাৰ ইয়াত ছেৰিকালচাৰটো ডেভেলপ কৰাৰ কাৰণে যিবিলাক গছ আমাক লাগে সেই কেশৰু চুম বিভিন্ন গছবিলাক আমাৰ অঞ্চলত খুব ভালকৈ আমি খেতি কৰিব পাৰোঁ তো এই ছেৰিকালচাৰটো আমাৰ GDP আমাৰ ইকনমিটো বহুত আগলৈ লৈ যাব পাৰে তো এইকাৰণে যোৱা বছৰৰ পৰা আমি লাগি আছিলোঁ কি ছেৰিকালচাৰটো কেনেকৈ আমি ঠিক কৰিব পৰা যায় আমাৰ তাত প্ৰায় 300 হেক্টৰ মাটিত ছেৰিকালচাৰ ফাৰ্মৰ কাৰণে আইডেণ্টিফাই কৰা আছে ইয়াৰ ভিতৰত অনলি 200 হেক্টৰ মাটিতহে আমাৰ ফাৰ্মিং কৰা হৈছে বাকি মোৰ দেন 100 হেক্টৰ মাটি এতিয়াও ছেৰিকালচাৰৰ নামত প্ৰটেক্ট হৈ আছে কিন্তু তাত কাল্টিভেশ্যন হোৱা নাই তো হিটো কৰিবলৈ আমি এটা ছেৰিকালচাৰ মিছন এটা আৰম্ভ কৰিছোঁ আৰু ইয়াৰ কাৰণে এই দুদিনীয়া ৱৰ্কশ্বপত আমাৰ যিমানখিনি বিষয়া আছে সবকো মাতা হৈছে ছেৰিকালচাৰৰ লগত জড়িত বিভিন্ন NGO বিভিন্ন অৰ্গেনাইজেশ্যনবিলাকক মাতা হৈছে আৰু সেই সকলে 2 দিনীয়া ৱৰ্কশ্বপত কেনেকৈ ছেৰিকালচাৰটো ডেভেলপ কৰিব পাৰে মানে সয়েল টু ট্ৰি টু মানে সিল্কলৈকে এই গোটেই প্ৰচেছটো এই গোটেই প্ৰক্ৰিয়াটো কৰাৰ কাৰণে এই ৱৰ্কশ্বপটো লোৱা হৈছে মই আশা কৰিছোঁ এই ৱৰ্কশ্বপৰ পিছত আমাৰ বডোলেণ্ডৰ যিখিনি ছেৰিকালচাৰ ডিপাৰ্টমেণ্টৰ অফিচিয়েলছ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আৰু PNRD য'ত PNRD তো বহুতখিনি IBS স্কিম হয় সেল্ফ হেল্প গ্ৰুপৰ স্কিমবিলাক হয় তাত মানে ছেৰিকালচাৰটো ল'ব পাৰে তো এইটো মানে ৱৰ্কশ্বপৰ পিছত সকলো ষ্ট্ৰেংথেন হ'ব সকলো মানে এটা টেকনিক্যালি অলপ সাউন্ড হ'ব বুলি মই ভাবিছোঁ আৰু ইয়াৰ পিছত আমাৰ ছেৰিকালচাৰটো বহুত আগুৱাই লৈ যাব পাৰি এৰি আৰু চেৰি আৰু হ্যান্ডলুম গোটেইকেইটাই বহুত স্কোপ আছে মাজতে এটা সময় আহিছিলে কি আমি মেচিনৰ কাপোৰবিলাক বহুতখিনি চাহিদা পাইছিলে এতিয়া লাহেকৈ আকৌ আমাৰ মানুহবিলাকে হ্যান্ডলুমৰ কাপোৰবিলাক বিচৰা হৈছে তো সেই কাৰণে ট্ৰেডিশনালি আমি যেহেতু হ্যান্ডলুমত এক্সপাৰ্ট আৰু হ্যান্ডলুমৰ লগতে কুকুনৰ কি কয় ৰেয়াৰিং যেটো আছে এৰি ৰেয়াৰিং বা সিল্কৰ মালবেৰী বা বিভিন্ন ৰেয়াৰিংবিলাক আমাৰ আগতে ট্ৰেডিশনেলবিলাক চলি আছে এইখিনি কৰাৰ কাৰণে বডোলেণ্ডটো যথেষ্ট স্কোপ আছে আৰু আমি ইণ্ডিয়াতে আমি এই ক্ষেত্ৰত লিডাৰ হ'ব পাৰোঁ অলপ যদি ভালকৈ টেকনিক্যালি আমি কাম কৰিব পাৰোঁ আৰু ফাণ্ডিঙৰ অলপ প্ৰব্লেম আছে ফাণ্ডিঙৰ প্ৰব্লেমখিনি যদি সলভ কৰিব পৰা যায় আমি ইণ্ডিয়াত এই ক্ষেত্ৰত আমি লিডাৰ হ'ব পাৰোঁ जोलुर मोजां मोनग्राफोरनि थाखाय गोजोनथाव खौरां गिबि खेबनि थाखाय बिटिआर हालामाव सेथि खेब ISPL आ खुंफुंजागोन बिटिआर ओनसोलाव लाइमोनफोरखौ जोलुरनि फारसे गोसो बोहोनाय जोलुरखौ जौगाहोनायनि थांखिजों बिटिआर सरकारा बे बादायलायनायखौ खुंफुंनो थिरांथा लादों सा सानजा भारतनि 6 सिडुल ओनसोलाव थानाय मोनजि गेलेग्रा हानजाफोरनि गेजेराव बे बादायलायनाया जागोन बादायलायनाया फैगौ 9 अक्ट'बरनिफ्राय जागायनानै 23 अक्ट'बरसिम सोलिगोन अदालगुरिनि डिमाकुसि स्टेडियामनिफ्राय बादायलायनायखौ जागायजेनगोन बेबायदिनो बे जोलुर बादायलायनाया बिटिआरनि मोनब्रै जिल्लायाव खुंफुंजागोन आरो जोबथा बादायलायनाया क'क्राझार जिल्लानि सिङाव थानाय थिथागुरिनि साइसाक सेन्टाराव खुंफुंजागोन बादायलायनायाव देरहासार जानाया ट्रफिजों लोगोसे 3 लाख रां सेथि रानार्स आपआ ट्रफिजों लोगोसे 2 लाख रां आरो थामथि रानार्स आपआ ट्रफिजों लोगोसे 1 लाख रां मोनफुंनो हागोन बादायलायनायाव 6 सिडुल ओनसोलाव थानाय मोनजि काउन्सिलफोरनिफ्राय बाहागो लाफैगोन फारि बायदियै त्रिपुरा ट्राइबल एरियाज अटोनमास काउन्सिल खासी हिल्स डिस्ट्रिक्ट अटोनमास काउन्सिल जयंतिस हिल डिस्ट्रिक्ट अटोनमास काउन्सिल गारो हिल्स डिस्ट्रिक्ट अटोनमास काउन्सिल लाई अटोनमास काउन्सिल मारा अटोनमास डिस्ट्रिक्ट काउन्सिल साकामा डिस्ट्रिक्ट अटोनमास काउन्सिल कार्बी आंलं अटोनमास काउन्सिल डिमासा हासाव अटोनमास काउन्सिल बोडोलैंड टेरिटोरियल रिजन बेखायनो सा सानजा भारतनि जोलुर गेलेनायखौ मोजां मोनगिरि रायजो राजाफ्रा थिखानाय खालार आरो जायगायाव लैहोर लैहोर फैनानै जोलुर गेलेनाय रंजाथायखौ लाफैनो हागोन